मुर्दाबाद 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 उद्धव ठाकरे मुर्दाबाद 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 उद्धव ठाकरे हाय 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 रेलनगरी लामडिंगत मुम्बाई सरकार तथा प्रशासনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী যোৱাকালি সন্ধিয়া লামডিং বজাৰৰ মাজমজিয়াত বিজেপি কৰ্মী যুৱ মৰ্চাই মুম্বাই চৰকাৰৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখ্য যে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে বৰ্বৰতাৰে গ্ৰেপ্তাৰ কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে লামডিং বিজেপি যুৱ মৰ্চাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে লামডিং বজাৰ প্ৰতিবাদী ধ্বনিৰে কপাই তোলাৰ লগতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বিনা চৰ্তে মুক্তিৰ দাবী কৰে যি নেশ্যনেল টিভিত আমাৰ অসমৰ নাম গৌৰৱ কৰিছে এই অৰ্ণৱ গোস্বামীক চক্ৰান্ত কৰি মহাৰাষ্ট্ৰ গভৰ্ণমেণ্ট যেনেকৈ এৰেষ্ট কৰিছে তাৰ আমি যুৱ মৰ্চাত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অৰ্ণৱ গোস্বামীক যদি ৰেহাই নিদিয়ে তেনেহ'লে আমি এতিয়াতো আমি মণ্ডল পৰ্যায়ে কৰিছোঁ কালি আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত কৰিম ৰাজ্যিক পৰ্যায়ত দৰকাৰ হ'লে আমি কেন্দ্ৰীয় পৰ্যায়ত কৰিম আমি অৰ্ণৱ গোস্বামীৰ ৰেহাই বিচাৰোঁ আৰু যিকোনো প্ৰকাৰে অৰ্ণৱ গোস্বামীৰ ৰেহাই আমি বিচাৰোঁ ধন্যবাদ মণ্ডলৰ পৰা আমি এটা প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ আপোনালোকে জানে যে ভাৰতীয় ৰাজনীতিত ভাৰতীয় সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি যাক আমাৰ ৰিপাব্লিক ভাৰতৰ যে ৰিপৰ্টাৰ অৰ্ণৱ গোস্বামীক আমাৰ মহাৰাষ্ট্ৰৰ মাননীয় মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বে তাক অন্যায়ভাৱে এৰেষ্ট কৰা হ'ল তাক 14 দিনৰ কাৰণে জেলত পঠোৱা হৈছে এই প্ৰতিবাদ কাৰ্যসূচী লৈ আমি সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগে আমি এটা প্ৰতিবাদী কাৰ্যসূচী আজি পালন কৰিছোঁ নমস্কাৰ লামডিঙৰ পৰা সুস্মিতা দেৱ ভট্টাচাৰ্য ৰিপৰ্ট টাইম আছাম